हेलो एभ्रिवान गुड आफ्टरनुन और आमी एतिया मंदिरলৈ যাবলৈ ওলাইছো যেহেতুকে আজি শিৱৰাত্ৰি সকলোকে হেপি শিৱৰাত্ৰি। এতিয়া মানুহজন আহিব ইয়া আৰু এইফালে ধূপ ফুল গাখীৰ মৌ এনেকৈ কিবা কিবি লোৱা গৈছে আৰু আপোনালোককো দেখুৱাই আছো ভিডিঅ'টো চাই থাকিব সকলোৱে। এইফালে আমি মন্দিৰত আহিলোঁ ইয়াত হাঁহটো কিনিছোঁ এইটো এইফালে আছে এইফালে আমি মন্দিৰ আহি পালোঁ এয়া आराम से सोच के काम करो। आज संडे हो गया इसको पहले लगा दीजिए इसका पाव क्या होगा डिजाइन वाला एक पेन ऊपर एक ऊपर एक नीचे वो पेन तो ना वही আমি পূজা কৰি উঠিলোঁ যাবলৈ ওলাইছোঁ পূজা কৰি আহিলোঁ আমি এইফালে হোটেলত সোমাইছোঁ অকণমান চাহ খাই লওঁ কাৰণ ৰাতিপুৱাৰ পৰা মই একো খোৱা নাই যিহেতুকে সেইটো কাৰণে অকণমান চাহ পানী খাই লওঁ বাৰু লাগিছে বহুত আৰু খাব নেকি পৰঠা খাব চাগে দেই এনেকৈ অকণমান খাই লওঁ এয়া পৰঠা খাবলৈ ওলাইছোঁ আমি খাই বৈ আহি পালোঁ আৰু আহি থাকোঁতে আমাৰ ঘৰৰে ওচৰৰ শিৱ মন্দিৰ তাত সোমালোঁ আৰু সোমাই তাতো ধুনীয়াকৈ প্ৰসাদ খাই আহিলোঁ আহি এতিয়া ঘৰ পাইছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।